কাম এনেকুৱা কৰক যাতে পৰিচয় বনি যায়, খোজ এনেকৈ কাঢ়ক যাতে চিন ৰখি যায়। নমস্কাৰ বন্ধুসকল, মই নৱজিত আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল ট্ৰাই আছামলৈ। কাম এনেকুৱা কৰক যাতে পৰিচয় হৈ যায়, খোজ এনেকৈ কাঢ়ক যাতে চিন ৰখি যায়। জীয়াই থকাটো সকলোৱে জীয়াই থাকে, কিন্তু আপুনি এনেকৈ জীয়াই থাকক যাতে আপুনি বেলেগৰ কাৰণে মহান বনি যায়। জীৱনত আগবঢ়া আমাৰ সকলোৰে সপোন হয়, জীৱনত উন্নতি কৰা আমাৰ সকলোৰে জন্মসিদ্ধ অধিকাৰ হয়। প্ৰত্যেকজন মানুহৰে এটা আশা থাকে যে তেওঁ জীৱনত আকাশৰ সমান উচ্চতা চুবলৈ। আগবঢ়া কামটো কেৱল কথাৰে নহয়, আগবঢ়া কামটো কোনোবাখন মহাবিদ্যালয়ত কোনোবাটো ক্লাছত জইন কৰিলেও নহয়। আগবঢ়া কামটো তেতিয়া আৰম্ভ হয় যেতিয়া মানুহে নিজৰ হাত ভৰিত দেনা বনাই লয় আৰু আকাশত উৰিবৰ কাৰণে সাজু হয়। কেৱল দেনা লগালেই আকাশত উৰিব নোৱাৰে, মনত উৎসাহ থাকিব লাগিব, তেতিয়াহে আকাশত উৰিব পাৰিব। সেইকাৰণে নিজৰ মনত কেতিয়াও উৎসাহ কম হ'বলৈ নিদিব, নিজকে উৎসাহিত কৰি ৰাখিব সদায়। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, লগতে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।